নমস্কাৰ অসমবাসীক অসমীয়া জনক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, সুশান্ত সিং ৰাজপুতৰ আত্মাৰ সৈতে কথা পাতিলে এজন ব্যক্তিয়ে, কিন্তু কোন এইজন ব্যক্তি, কেনেকৈ সুশান্ত সিং ৰাজপুতৰ আত্মাৰ লগত কথা পাতিবলৈ সক্ষম হ'ল আৰু কি কথা পাতিলে জানিবলৈ চাওঁ আহক আজিৰ ভিডিঅ'টো। এজন অধিভৌতিক বিশেষজ্ঞ ষ্টিভ হফে সুশান্ত সিঙৰ আত্মাৰ সৈতে কথা পাতিলে। প্লেনচেটৰ মাধ্যমেৰে মৃত ব্যক্তিৰ আত্মাক মতাৰ কথা আমি বহুতেই শুনি আহিছোঁ। আন নেলাগে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও প্ৰিয় ব্যক্তিৰ আত্মাক আৰাধনা কৰাৰ কথা বহুতেই জানে। ফ্ৰেণ্ডছ, আমেৰিকাৰ দৰে উন্নত দেশত আত্মাৰ আহ্বান অলৌকিক কাৰ্যৰ সাধনাৰ বাবে পেৰানৰ্মাল সংস্থা আছে। যি কি নহওক, যোৱা 14 জুনত আত্মহত্যা কৰা বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মাক আহ্বান জনাই সেই আত্মাৰ সৈতে কথা পাতিলে বিশ্বৰ আগশাৰীৰ পেৰানৰ্মাল অৰ্থাৎ অধিভৌতিক বিশেষজ্ঞ ষ্টিভ হফে। আত্মাক আহ্বান জনাবলৈ সাজি উলিওৱা এটা বিশেষ যন্ত্ৰৰ সহায়ত ষ্টিভ হফে সুশান্ত সিঙৰ আত্মাক মাতি আনে আৰু বহু সময় ধৰি কথা পাতে। সুশান্ত সিং ৰাজপুতৰ একাংশ অনুৰাগীৰ অনুৰোধ ৰক্ষা কৰিয়েই ষ্টিভ হফে মৃত অভিনেতাগৰাকীৰ আত্মাক পৃথিৱীলৈ নমাই অনা বুলি কৈছে। ইতিমধ্যে পেৰানৰ্মাল বিশেষজ্ঞগৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ আত্মাৰ সৈতে পতা কথা-বাৰ্তাখিনি তেওঁৰ ইউটিউব চেনেলত প্ৰচাৰ কৰিছে। সুশান্ত সিঙৰ আত্মাক মাতি আনি তেওঁ সুশান্ত সিঙৰ আত্মাক সুধিছে, তুমি পোহৰৰ সৈতে মিলি আছানে? আত্মাৰ উত্তৰ, হয় আছো। ষ্টিভ হফে কৈছে, মই তোমাৰ সৈতে বিশেষ পৰিচিত নহয়, তথাপি তোমাৰ জনপ্ৰিয়তাৰ কথা তোমাৰ অনুৰাগীসকলৰ মুখত শুনিছোঁ। ষ্টিভ হফৰ এই কথা-বাৰ্তাৰ ভিডিঅ'টো বেছ সঁহাৰি পাইছে। যদি আপোনালোকে এই ভিডিঅ'টো চাব বিচাৰিছে তেন্তে ইউটিউবত গৈ চাৰ্চ কৰিব পাৰে। আজিলৈ যোৱাৰ আগত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।